ইতিমধ্যে সকলোৱে গম পাইছে চাগে আমাৰ উদীয়মান নতুন আৰ্টিষ্ট কিশোৰ দাস মোৰ টিমত ফুটবলো খেলিছিলে সি অসুস্থ হৈ আছে অকণমান জটিল ৰোগত ভুগি আছে চ' আমি তাৰ কাৰণে যিমান পাৰোঁ আমি আৰ্থিক সাহাৰ্য আমি সংগ্ৰহ কৰিছোঁ নিজৰ ফালত নিজৰ ভিতৰত যোনে যিমান পাৰে দিছোঁ আৰু কিশোৰৰ আমি বম্বেলৈ পঠাব লাগিব সেই প্লেনিংখিনি আমি কৰি দিছোঁ গোটেই কৰিব লাগিব কাৰণ সি অকলে টানিব নোৱাৰিব আমি সকলোৱে মিলিজুলি যদি সহায় কৰোঁ তেতিয়া সি টানিব পাৰিব চ' সকলোকে অনুৰোধ জনাইছোঁ কিশোৰক সহায় কৰক খোৱা চোৱা আছাম ভৱনত থাকিব তাত খোৱা চোৱা একো প্ৰব্লেম নাই